ইছৰাম সাংঘাতিক বস্তু এটা আজি দেখিছোঁ দেই। দেখিছিলোঁ চোতালত এনেকৈ উইচিঙা পোক হোৱা, কিন্তু এনেকৈ মানুহৰ ভিতৰত পাকঘৰত মই উইচিঙা পোক দেখা নাই। আৰু ইমান সৰু সৰু জাতৰ পোকটো নহয়, কি যে অৱস্থা হ'ব। আলহী আহিলে একাপ চাহ বনাই দিব পৰা অৱস্থাটো নাই। এয়া চাওকচোন অৱস্থা হৈছে কিটচেনটোত। কিটচেনত এয়া উইচিঙা পোক পৰি, এই পোকজাত বা বহুত অশান্তি লাগি গৈছে, দেখি ঘিণো লাগি গৈছে দেই। বা আপোনালোকৰ কাৰোবাৰ ঘৰত এনেকুৱা আছে নেকি বাৰু, এনেকুৱা হয় নেকি চাওকচোন। হ'লে বাৰু কি উপায় কৰি উইচিঙা পোকটো খেদে আপোনালোকে পাৰিলে কমেণ্টত জনাবচোন। অৱস্থা বেয়া কৰি দিছে, ভাত ৰান্ধিবলৈ উপায় নাইকিয়া হৈ গৈছে। চাওকচোন এয়া কি অৱস্থা হৈছে। বেচিনটোত বাচন ধুবলৈ সাহেই নাই, ঘিণো লাগিছে বেয়াও লাগিছে। কেনেকৈনো কিমান চাফা কৰিম। গা ভিতৰতো সোমাইছে, ডিঙিয়ে চিঙিয়ে মানে অৱস্থা বেয়া কৰি দিছে। চাফা কৰি নল'লে এয়া ভাতেই বনাব নোৱাৰিম। সেয়েহে বেছি সময় মই ভিডিঅ'টো কৰি থাকিব নোৱাৰোঁ, আপোনালোকক এইখিনিকে দেখুৱালোঁ আৰু দেই।